এটা খাব আহিছে অকলে অকলে খাব আহিছে খুব বেয়া কাম কৰিছে আমাক খবৰ দিয়া নাই তাৰপিছতো লৈ তাৰমানে ন দেউতা আৰামছে পিঠা বজাই আছে যাব লাগে যাব লাগে কি ভিডিও নে হাতত নাই ভোক লাগি আছে ভোক লাগি আছে আজি নিমন্ত্ৰণ আছে আজি নিমন্ত্ৰণ কৰিছে না হয় নেকি তোমাৰ আধে ঘৰৱালী আধে ঘৰৱালী তাৰমানে আজি কি নিমন্ত্ৰণ কৰিছে নেকি নিমন্ত্ৰণ তাৰে সময় নষ্ট কৰি লাভ নাই তাড়াতাড়ি যাব লাগিব আধে ঘৰৱালী বুলি কথা এটা আছে চলো বলা তো কি এইটো মিঠাই না হ'ল নেকি দৈ আনিলো দৈ মা ভাল পায় আচ্ছা মায়ে দৈ ভাল পায় আৰু ছোৱালী ৰাণী হ'ল মিঠাই ভাল পায় তই আহি পালো ভাত হৈছে নাই এই বা পাত ঠাত চব ৰেডি হৈ আছে এতিয়া ভোক লাগছে ভাই এইটো কি ভাই চতু একলাগলে মাংস খালি মোৰ মাংস আছে নাই হে এই কি মাংস আছে নাই মোৰ কাৰণে আছে এই কি আচ্ছা আচ্ছা কি খানা খানা কি এটা কি এই যে মিক্স ভেজি এই যে মাংস টেষ্টি এইটা আহি গেছে এই সম্পাসি হাত তাড়াতাড়ি ভাই ভোক লাগছে বিরাট হাই ফ্রেন্ডস নমস্কার ওয়েলকাম টু মাই ইউটিউব চ্যানেল তো এতিয়া আমি গৈ আছো এখন ঠাইলৈ কিন্তু ক'ত গৈ আছো যে নকওঁ অলপ পিছত চাই থাকক আপোনালোকে নিশ্চয় গম পাব আমি ক'ত গৈ আছো এটা সুন্দৰ ধামাকাদাৰ এটা ট্ৰিপ হৈ আছে লগত আছে ইয়াৰ পিছপিনে হাই কৰি দিয়া এইজনী মোৰ মিছেছ আৰু এইজনী কি আধে ঘৰৱালী আৰু ইপিনে হ'ল ছোৱালী চবক লৈ আৰু ইপিনে মোৰ বেটা আৰু এইটো সৰু বেটা এই চবক লৈ আজি গৈ আছো এটা সৰু ট্ৰিপত ধামাকাদাৰ ট্ৰিপত চাই থাকক ভিডিঅ'টো নিশ্চয় গম পাব ক'ত গৈ আছো এয়া আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন বাথৌ-খেৰাই ৰিজৰ্ট আৰু এই ৰিজৰ্টটো কোকৰাঝাৰ চহৰৰ উত্তৰ দিশে 31 নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত অৱস্থিত এটা একদম সুন্দৰ ৰিজৰ্ট এয়া এইবোৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে এতিয়াও বহুত ডাঙৰ এৰিয়া লৈ পিনে এইটো কৰিছে এইটো কি হৈ আছে অলপ জানিব চেষ্টা কৰিম ইয়াতে কি হ'ব মেইনলি অপেন লঞ্চ হ'ব না এটা খাব আহিছে অকলে খাব আহিছে খুব বেয়া কাম কৰিছে আমাক খবৰ দিয়া নাই এতিয়া অকলে আমি ধৰা পৰি গ'ল আহি পিনে ইয়াতে খাই কেনে লাগিল ভাল লাগছে না কোৱা খাই ভাল লাগছে ভাল খাবা না তো আমিও আহিছোঁ খাবৰ কাৰণে এতিয়া চাওঁ কি হয় ভাল লাগে না বেয়া লাগে অঁ তাকে চাওঁ সন্ধিয়া 6টা বজাৰ পৰা ইয়াতে কালচাৰেল শ্ব' হ'ব গতিকে চব সাজু কৰি আছে ইয়াতে আৰ্টিষ্টবোৰ আহে এতিয়ালৈকে অৱশ্যে গম পোৱা নাই
পাৰিলে আমি চাম, ইয়াকে অকণমান সময় এনজয় কৰিম। এতিয়া আমি যাওঁ খাবলৈ। আৰু এয়া হ'ল গেলাৰী, ইয়াতে বহি বহি মানুহে চাব পাৰিব, একদম পাৰ্মানেণ্ট গেলাৰী। তো আমি আগৰ যোনটো কেবিনত গ'লোঁ সেই কেবিনটো নাপালোঁ, মানুহ আছিলে, গতিকে এতিয়া গাৰ্জাখেৰাই সোমালোঁ। এইটো আহিল এই যে স্প্ৰিং ৰোল, চতুৰ স্প্ৰিং ৰোল আহি গ'ল। আৰু এইটো কি বে? আৰে বাহ, এইটো কাৰ? তোৰ কাৰণে টেষ্ট কৰিব পাৰোঁ না? এই টেষ্ট কৰিব নিদিয়ে, দেখ নাচাই নাই, দেখিছা কি বদমাছ। এইটো কি কয়? এইটো ফ্ৰেঞ্চ ফ্ৰাই। আমার ভাষাত কি কয়? আলু ভাজি বুলি কয় নহয় জানো? আচ্ছা পিজ্জা আহিছে ন? ঠিক আছে দিয়া ইয়াতে। ইয়াতে দিলে হ'ল, আমি চাৰ্ভ কৰি ল'ম। বঢ়িয়া। ভাইটিৰ নাম কি? বিৰিন্দা বসুমতাৰী। মানে ঘৰ ক'ত তোমাৰ? এয়া আমাৰ পিজ্জা আহি গ'ল, বঢ়িয়া টেষ্টি পিজ্জা। এতিয়া পাৰহে পাল খালি খোৱা হ'ল। এতিয়া বিল পে'মেণ্ট, তাৰপিছত আমি ঘৰলৈ। এতিয়া যি নহওক আহি পিনে মোৰ এইটো ভাইটিক লগ পালোঁ। মুন্না আমাৰ ঘৰৰ ওচৰতে থাকে, ইয়াতে কাম কৰে। তো ভাইটি ইয়াতে কিমান ষ্টাফ আছে? মোটামুটি 130 ষ্টাফ আছে ইয়াতে। 130 পূৰা কমপ্লিট হোৱাৰ পিছত আৰু ষ্টাফ সোমাব। মোটামুটি কি 200 মান হ'ব ন? তো সন্ধিয়া হ'ল এতিয়া, আৰু কিছু সময়ৰ পিছতে ইয়াতে ফাংচন আৰম্ভ হ'ব। I'm stuck in limbo, nothing works in my head. I'm moving so slow, shadows lurk all around in my sorrow. Can't focus, I'm distracted and I don't know. তো আজিৰ ভিডিঅ'টো ইমানতে কৰিছোঁ অন্ত। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক আৰু কমেণ্ট নিশ্চয় কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি লয়। তো পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টাটা আৰু বাই বাই।